মৰ্ণিং এভৰিৱান। তো এতিয়া প্ৰায় 6:30 বাজিলে, ডিউটি ছুটি হৈ ৰুমলৈ গৈ আছোঁ। ভিডিঅ' কৰি নাযাওঁ দিয়ক, ৰাস্তাত মোবাইল চবাইল থপিয়াই লৈ যাব পাৰে, কৈছোঁ নহয় যোৱাকালি ভিডিঅ'টোত। A few moments later. এনেদৰে ৰুমতে গ'লোঁ, ফ্ৰেছ হৈ ল'ম। 2000 years later. ইভিনিং এভৰিৱান, কি খবৰ? তো এতিয়া বৰ্তমান উঠিলোঁ, নাইট ডিউটি কৰি আহিছিলোঁ। মৰ্ণিং ইমান ভিডিঅ' চিডিঅ' নকৰিলোঁ কিয়নো টোপনি ধৰি আছিলে। বাৰু যি কি নহওক, আমাৰ বিকিদাই ভাত বনাই আছে। এইটো যোৱাকালি ভিডিঅ'টোত মই কৈছোঁৱেই, এজন একদম মাষ্টাৰ চেফ। ইয়াত ভাত বনাই আছে, খাম আৰু। হেডফোনত গান শুনি থকা নাই, কথা পাতি আছে। এজন শুয়ে গ'ল, তো দুখাই লাভ নাই, শুই থাকিব। কাম বন কৰোঁ, ডেইলি লাইফটো নৰ্মেলি দেখুৱাম বুলি কৈছোঁৱে। আৰু কিবা এটা ইণ্টাৰেষ্টিং বস্তু হ'লে দেখা পাব। আৰু সেয়াই আৰু চাই থাকক। ইয়াত কি লৈ আহিছে? এইকেইটা বিকিদাৰ কণী মানে বিকিদাই অনা কণী। তো ইয়াত কি আছে, দিনৰ ভাজি অকণমান আছে। মই সাধাৰণতে দুপৰীয়া ভাত খোৱা নহয়, কিয়নো মই শুই থাকোঁ। তো ঘপকতে কল এটা আহি গ'ল, সেইটো কাৰণে মানে কাট হৈ গ'লগৈ। অলপ কথা পাতিবলগীয়া আছিলে, ইম্পৰ্টেণ্ট কল আছিলে যিহেতু। এইজন এতিয়া আমাৰ মহাজন, মাষ্টাৰ চেফ ৰুমৰ, চুইগি। ইয়াক মই এটা ছিষ্টেম বুজি নাপাওঁ। সাধাৰণতে আপোনালোকে দেখা পাব মোৰ ভিডিঅ'ত, যেতিয়া দেখে চুইগি ড্ৰেছত দেখিব, ব্লিংকেটত ড্ৰেছত দেখিব, তাৰপিছত জেপ্ট' ড্ৰেছত দেখিব। মানে বস্তুটো কি, ডিউটিত থাকক ৰুমত থাকক, নিজক পাহৰি নাযায় মানে। ডিউটিটো ডিউটিত, তাইটো প্লেনিংটো কি মানে, ড্ৰেছটো পিন্ধি থাকিলে ডিউটি যাবলৈ এটা জোচ থাকিব। তো এতিয়া প্ৰায় 5:30-6টা বাজিব হ'ল। আমাৰ অসমত সাধাৰণতে অলপ গধূলা হৈছে থাকে, কিন্তু বাহিৰৰ পৰিৱেশটো চাওক, আমাৰ হায়দৰাবাদৰ পৰিৱেশটো চাওক, পূৰা পোহৰ, পূৰা কোনো হেৰি নাই। এতিয়া গধূলা হ'বলৈ মানে সময় আছে বহুত। গৰু চৰু ধৰক তেনেকৈ আমাৰ থাকে নহয় অনা খোৱা, সেইটো টাইমো হোৱা নাই ইয়াত। আৰু আধা ঘণ্টাৰ পিছত গৰু চৰু অনা হ'ব, মানে প্ৰায় 7টা বজাত আন্ধাৰ হ'ব। তো এনেকুৱা ছিষ্টেমত তৈয়াৰ। মই যোৱাকালি কৈছোঁৱেই বাৰু, তো অকণমান দেখুৱাই দিলোঁ বাৰু, চাই থাকক। ভিডিঅ'টো ভাল পাব, মই বৰিং নকৰোঁ, জমনি কৰি থাকিম। A few moments later. তো সেই গাইছ, এতিয়া আমাৰ এই বিকিদাই হেৰি কৰি আছে, এয়া বেঙেনা পিটিকা বনাব চাগে, বনাই আছে। এইফালে বিকিদাৰ আনা কণী, বিকিদাৰ কণী কৈ পাইছোঁ বাই। ইয়াক দেখি মোক কিবা এটা মনত পৰিছে। মানে মই এতিয়া যে ভিডিঅ' বনাই আছোঁ, আপুনি গম পাইছে সি কথা পাতি আছে বুলি। মই কি কৈ আছিলোঁ, কথা কৈ আছিলোঁ। কথা পতা কিছুমান ষ্টাইল থাকে। এতিয়া কেনেকৈ দিম, ধৰক মোলৈ কল এটা আহিলে, মই নৰ্মেলি কি ক'ম, হেল্ল', কওকচোন। এইটো মানে কি, জ্যেষ্ঠ মানুহ, এই কওক, সেইটো মানে কি আমাৰ লগৰ হিচাপততো বুজায়। আৰু কিছুমান থাকে ইণ্টাৰেষ্টিং, সেয়া শুনিছা, এইটো আমি নৰ্মেলি কথা পাতোঁ, মানে কি প্ৰিয়সীৰ লগত। তাৰপিছত আছে এখেতৰ নিচিনা, এইটো একদম মানে লেজেণ্ড। কেনেকৈ পাতিব, মানে কাষত যে মানুহ এটা যদি কথাও কৈ থাকে, গানো গাই থাকে বা শুইও থাকে, গম নাপায় যে কি কথা পাতি আছে। বিকিদা, এই টেলেণ্টটো ক'ত পালা তুমি? এই কৈ আছে, গম পাইছে না বস্তুটো, এইটো মানে আহিছে নাই নাজানো। মই ভিডিঅ'টোত এনেকৈ কৈ কথা পাতে, মানে বাহিৰে কি কথা পাতে, মানে কি কৰি আছা ক'ব হ'লে বিকিদা কেনেকৈ ক'ব কে, হু
টেলেণ্ট। A few moments later. ইয়াত মানে কি টমেটৰটো আমাৰ অসমত এতিয়া নাপায়, ইয়াত 12 মাহে পায়। কেনেকৈ বনাই নাজানো, কেনেকৈ মানে উৎপাদন কৰে সেইটো প্ৰচেছটো নাজানো একচুৱেলি। দোকানত আহিলোঁ, ইয়াত মানে নিজৰ বস্তু নিজে লৈ পেলাই তাত ৱেইট কৰিব লাগে, তো ইয়াৰ অলপ প্ৰচেছটো বেলেগ। এয়াই আৰু অলপ বজাৰ কৰিব আহিলোঁ, কৰি আছোঁ বজাৰ। এয়া চাব পাৰে পেকেট আছে, বজাৰখিনি কৰি লওঁ। A few moments later. তো আজি সময় মূল্য প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ, কিয়নো আজি মোৰ 10টা বজাৰ পৰা ডিউটি আছিলে আৰু মোক মাতি দিলে 8টা বজাত। সেইটো কাৰণে মোৰ 2 ঘণ্টা শ্বৰ্ট হোৱাৰ কাৰণে মোৰ বনোৱা কৰা ভালকৈ নহ'লে, আৰু কলম একচুৱেলি ভুলটো কি হ'ল, কলটো অলপ বেছি লেটকৈ আহি গ'ল, কাৰণ 6টা বজাত কল কৰিছে, মই আহিব লাগে 8টা বজাত। 2 ঘণ্টাৰ আগত মোৰ প্ৰিপেৰেশ্যন কৰাটো বহুত মুস্কিল হৈ যায়, তো সেইটো হিচাপত অলপ ভিডিঅ'টো ভালকৈ বনাব নোৱাৰিলোঁ। বাৰু যি কি নহওক, ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই কমেণ্টত এবাৰ জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু আমাৰ সৰু পৰিয়ালটো এজন সদস্য হ'বলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। ধন্যবাদ, বাই বাই, জয় অসম।